কণমানি গণেশে কৰিলে গজমুখাসুৰৰ সংহাৰ। শংকৰ মহাদেৱ মা পাৰ্বতী আৰু গণেশৰ লগত কৈলাশ পৰ্বতত বিৰাজ কৰি আছিল। হঠাতে নন্দী দৌৰি দৌৰি ফুফাই ফুফাই তেওঁলোকৰ ওচৰলৈ আহিল। চবে আচৰিত হৈ গ'ল। ভোলেনাথ, প্ৰভু ৰক্ষা কৰক, দেৱতাৰ ওপৰত বহুত ডাঙৰ সংকট আহি পৰিছে। দেৱতাৰ ওপৰত সংকট? পৰিষ্কাৰ কৰি কোৱা নন্দী, কি কথা? হে ভোলেনাথ, গজমুখাসুৰ উৎপাত কৰি আছে। সি নিজৰ শক্তিৰ দুৰ্ব্যৱহাৰ কৰি দেৱতাৰ ওপৰত আক্ৰমণ কৰি আছে, তেওঁলোকক মাৰি আছে। তাৰ শক্তিৰ সন্মুখত দেৱতা একো কৰিব পৰা নাই। কিবা কৰক প্ৰভু, দেৱতাগণ আপোনাক লগ ধৰিবলৈ আহি আছে। মহাদেৱো চিন্তাত পৰি গ'ল। মা পাৰ্বতী তেওঁৰ ফালে চালে আৰু প্ৰশ্ন কৰিলে, মহাদেৱ, সি সেই ৰাক্ষসে হয় যাক আপুনি শক্তিশালী হোৱাৰ বৰদান দিছে। তাক কোনো দেৱতা, মানুহ বা পশু মাৰিব নোৱাৰে। আপুনিতো সকলোৰ ওপৰত সোনকালে প্ৰসন্ন হৈ যায় আৰু বৰদান দি দিয়ে। তাৰ পিছত সি অহংকাৰী হৈ যায় আৰু আপোনাৰ বৰদানৰ দুৰ্ব্যৱহাৰ কৰে। ইন্দ্ৰদেৱ দৌৰি আহিলে আৰু ভোলেনাথৰ সন্মুখত সহায়ৰ বাবে গুহাৰি লগালে। মহাদেৱ, আপুনি যোন গজমুখাসুৰক বৰদান দিছে, সিটো আমাৰ জীৱনত উৎপাত কৰি তুলিছে। বৰুণ দেৱৰ ওপৰত সি আক্ৰমণ কৰি দিছে। দেৱতাৰ সকলো অস্ত্ৰ বিফল হৈ আছে। যদি এনে পৰিস্থিতিয়ে থাকে তেনেহ'লে স্বৰ্গৰ ওপৰত তাৰ অধিকাৰ হৈ যাব। আৰে, গজমুখাসুৰেতো মোক কথা দিছিল কি সি কেতিয়াও মই দিয়া বৰদানৰ দুৰ্ব্যৱহাৰ নকৰে। এতিয়া লাগি আছে সি অহংকাৰী হৈ গৈছে। তাৰ কিবা এটা ব্যৱস্থা কৰিবই লাগিব। ইন্দ্ৰদেৱ, চিন্তা নকৰিব, প্ৰতিটো সমস্যাৰ কিবা নে কিবা সমাধান নিশ্চয় থাকে। তেতিয়াই বৰুণদেৱ আহি তেওঁলোকৰ সন্মুখত পৰি গ'ল। তেওঁৰ লগতে তাতে হাতীও পৰি গ'ল। তাতে উপস্থিত সকলোৱে এয়া দৃশ্য দেখা পাই আচৰিত হৈ গ'ল। গণেশৰ বৰ উৎসুকতা হ'ল। হে প্ৰভু, এয়া কি হৈ আছে? পৃথিৱীত যোনে বৰষুণ কৰে সেই বৰুণদেৱ নিজে মাটিত পৰি গৈছে। গণেশ, শান্ত হোৱা। এয়া উপহাস কৰাৰ সময় নহয়। বৰুণদেৱ আৰু সকলো দেৱতাৰ ৰক্ষা কৰাৰ সময় আহি গৈছে। ইন্দ্ৰদেৱ আৰু বৰুণদেৱ, ইফালে আহক, আসন গ্ৰহণ কৰক। মই গম পাওঁ কি গজমুখাসুৰে বৰ উৎপাত কৰি আছে। তাক শাস্তি দিবই লাগিব। মহাদেৱ মনে মনে কিবা ভাবিলে আৰু গণেশৰ ফালে চাই ক'লে, পুত্ৰ গণেশ, এতিয়া তোমাকে গৈ গজমুখাসুৰক শাস্তি দিব লাগিব। তোমাৰ শক্তি আৰু বুদ্ধিৰ দ্বাৰা তাৰ অন্ত হৈ যাব। যি আজ্ঞা দেউতা। এতিয়া যেতিয়া আপুনি কৈ আছে তো ভাবি লওক কি আজি গজমুখাসুৰৰ অন্ত নিশ্চিত। যদি সি জীৱিত থাকে তেনেহ'লে দেৱতাক সি সদায় কষ্ট দিব। মই এতিয়াই গৈ তাৰ খবৰ লৈ আছো। মা পাৰ্বতীয়ে সৰু গণেশৰ ফালে চালে আৰু তেওঁৰ চিন্তা হ'ল। প্ৰতিটো মায়ে নিজৰ সন্তানক সুৰক্ষিত চাব বিচাৰে। মহাদেৱ, আমাৰ গণেশ এতিয়াও বহুত সৰু। সি অকলে ইমান ডাঙৰ ৰাক্ষসৰ সন্মুখীন কেনেকুৱাকৈ হ'ব? তাৰ লগত নন্দী আৰু গণকো পঠাই দিয়ক। পাৰ্বতী, তুমি অনৰ্থক চিন্তা কৰি আছা। গণেশ অকলেই সেই অসুৰৰ নাশ কৰিব পাৰিব। সি বুদ্ধিমান হয় আৰু শক্তিশালীও হয়। তাৰ একো নহয়। আৰু চাবা, সি গজমুখাসুৰক মাৰিয়ে উভতি আহিব। দেউতা, আপোনাৰ বিশ্বাস মোৰ মনোবলক বঢ়াই আছে। মোক এতিয়া আজ্ঞা দিয়ক। যোৱা পুত্ৰ, বিজয়ী হৈ আহিবা। সৰু গণেশ গজমুখাসুৰক মাৰিবলৈ ওলাই গ'ল। তেওঁ বৰ আতুৰ হৈ গজমুখাসুৰক বিচাৰিব ধৰিল। ৰাক্ষসৰ নগৰত গৈ গজমুখাসুৰক তেওঁ মাত দিলে, গজমুখাসুৰ, ক'ত লুকাই বহি আছা? মোৰ সন্মুখত আহা। তোমাক মই আজি শেষ কৰি পেলাম। আজি তোমাৰ অহংকাৰ চুৰমাৰ কৰি পেলাম। কণমানি গণেশৰ মাত শুনা পাই গজমুখাসুৰ অলপমান আচৰিত হ'ল। তথাপিও সি বাহিৰত আহি গ'ল। গণেশক দেখা পাই হাঁহি উঠিল। সৰু পোৱালি, মোক যুদ্ধৰ বাবে আমন্ত্ৰণ কৰা বালক তুমি কোন? এনেকুৱা লাগি আছে এজনী পৰুৱা হাতীৰ লগত যুদ্ধ কৰিবলৈ আহিছে। মোৰ নাম গণেশ হয়। ডাঙৰ ডাঙৰ অসুৰক পৰাজয় কৰিছো। মোক
সৰু পোৱালি ভাবি ভুল নকৰিবা। তুমি দেৱতাক বহুত কষ্ট দিছা, ভোলেনাথৰ বৰদানৰ দুৰ্ব্যৱহাৰ কৰিছা। মই তোমাৰ লগত যুদ্ধ কৰিবলৈ আহিছো, তোমাৰ নাশ কৰিবলৈ আহিছো। গজমুখাসুৰে নিজৰ খড়গেদি গণেশৰ ওপৰত আক্ৰমণ কৰা আৰম্ভ কৰি দিলে। সি য'তে খড়গ মাৰে তাৰে পৰা গণেশ অদৃশ্য হৈ যায়। তাৰ আক্ৰমণ বিফল হৈ যায়। সি আকৌ চেষ্টা কৰে আৰু আকৌ বিফল হৈ যায়। আৰে ৰে সাৱধান, তোমাৰ আক্ৰমণ বিফল হৈ গৈ আছে। চম্ভালি পৰি যাবা। গজমুখাসুৰ মুখৰ পৰা জুই ওলালে, কিন্তু গণেশৰ ওপৰত তাৰ একো প্ৰভাৱ নপৰিল। গণেশ হাঁহি থাকিল। গজমুখাসুৰে মুখৰ পৰা পানীও ওলালে, কিন্তু তথাপিও গণেশৰ একোৱে নহ'ল। গণেশে জাপ মাৰি গজমুখাসুৰৰ ওপৰত আক্ৰমণ কৰিলে আৰু গজমুখাসুৰ মাটিত পৰি গ'ল। গণেশে তাক পিছফালৰ পৰা মাৰিলে, তো সি গোল 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 ঘূৰি থাকিল। সি আক্ৰমণ কৰাৰ বাবে দৌৰে, তো গণেশে তাক মাৰি ঘূৰাই দিলে। সি বহুতবাৰ গোল 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 ঘূৰিলে। কি হ'ল গজমুখ, ক'ত গ'ল তোমাৰ অহংকাৰ? তুমিতো হাৰিয়ে গৈছা। তোমাৰ মুখত পৰাজয়ৰ ভয় পৰিষ্কাৰ দেখা গৈ আছে। নহয় নহয়, মোক কোনো দেৱতা, মানুহ বা পশু মাৰিব নোৱাৰে, কিন্তু তোমাৰ দেহাটো মানুহৰ হয় আৰু মূৰটো হাতীৰ হয়। তুমি কোন ভাগত পৰা? এতিয়া এইটোৰ কথা তুমি ভাবা। মোক চাগে ভগৱানে এইকাৰণে এনেকুৱা বনাইছে যাতে মই তোমাৰ সংহাৰ কৰিব পাৰোঁ। এয়া কৈ গণেশে নিজৰ সুৰ দি গজমুখাসুৰৰ ওপৰত এনেকুৱা আক্ৰমণ কৰিলে কি তাক চিধা আকাশতে পঠাই দিলে। সি আকাশত বহুত ওপৰলৈকে গুচি গ'ল। তাৰ পৰা তলত অহাৰ পিছত গজমুখাসুৰৰ প্ৰাণ ওলাই গ'ল। দেৱতাৰ ওপৰৰ পৰা সকলোতকৈ ডাঙৰ সংকট গুচি গ'ল। আকাশৰ পৰা দেৱতায়ে ফুলৰ বাৰিষা কৰিলে। সৰু গণেশ বিজয় লাভ কৰি মা দেউতাৰ সন্মুখত উপস্থিত হৈ গ'ল। পুত্ৰ গণেশ, মই জানিছিলোঁ গজমুখাসুৰক তোমাৰ বাহিৰে আৰু কোনো মাৰিব নোৱাৰে। মোৰ পুত্ৰ গণেশে পাৰিব। তুমি আজি মোৰ বিশ্বাসক সাৰ্থক কৰি দিছা। মই বৰ প্ৰসন্ন হয়। তোমাক তোমাৰ জয়ৰ বাবে অভিনন্দন জনাই আছোঁ।